আজি ওলালোঁ ইনলজৰ লগত মিলাদ খাবলৈ তাত গৈ আমি কি কৰিলোঁ তাৰপিছত আমি ক'ত গ'লোঁ চব দেখাই থাকিম ভিডিঅ'টো শেষলৈকে চাব দেই এইফালে আমি ৰেডি হৈ গ'লোঁ যাবলৈ কাৰণে আৰু তাত গৈ পাই ইমান ভিৰ আছিলে যে মই একো ক্লিপ ল'বলৈ নোৱাৰিলোঁ মই এইফালে দেখাবলৈ থাকিলে নহয় যে আমি কোন কোন গৈছিলোঁ এইফালে দুজনী খুৰী এইফালে মোৰ মা আৰু হাজবেণ্ড গৈছিলে তাৰপৰা ওলাই আহি আমি আহিলোঁ নামফাকে হেল্ল' ফ্ৰেণ্ডছ আজি আমি আহিলোঁ নামফাকেৰ বুদ্ধিষ্ট মনেষ্ট্ৰীলৈ আৰু ইয়াত ইমান ধুনীয়া পৰিৱেশ মই ফাৰ্ষ্ট টাইম আহিছোঁ হাজবেণ্ডৰ লগত আৰু মোৰ লগত মোৰ শাহুমাও আহিছে আৰু লগত খুৰী আহিছে বহুত ধুনীয়া পৰিৱেশটো মই আপোনালোকক দেখাই আছোঁ এক ছেকেণ্ড ৰ'ব এইফালে মানুহজন আৰু মই খোজকাঢ়ি আছোঁ আৰু ধুনীয়াকৈ মানে ভিউ চব চাই আছোঁ ইমান ধুনীয়া ভিউ তাত গৈ ইমান ভাল লাগিলে তেওঁলোকে ইমান মানে চাফাকৈ ইমান পৰিপাটিকৈ ৰাখিছে আপোনালোকেও চাওকচোন মানে ভিউটো ইমান ভাল লাগিছে সেইটো কাৰণে মই ভাবিলোঁ যে অলপমান ক্লিপ লৈও থৈ দিওঁ আপোনালোককো দেখাওঁ অলপমান কিবা এটা মনটো বহুত শান্তি লাগিলে তাত গৈ আপোনালোকেও ইফালে আহিলে নিশ্চয় তালৈকে সোমাব আপোনালোকৰো বহুত ভাল লাগিব তাত গৈ চাওকচোন ইমান ধুনীয়া পৰিপাটিকৈ ৰাখিছে তেওঁলোকৰ ফ্ল'ৰখনো ইমান চাফা হৈ আছে মানে বহুতেই ভাল লাগিলে তাত গৈ এই ঠাইলৈ বহুতেই আহিছে কিন্তু মই যিহেতু ফাৰ্ষ্ট টাইম আহিছোঁ ভাবিলোঁ সেইকাৰণে আপোনালোককো অলপমান ক্লিপ লৈ শ্বেয়াৰ কৰোঁ আৰু এইফালে আমাৰ সৰু খুৰী তেওঁ খোজকাঢ়ি আহি গৈছিলে আৰু মই তেওঁৰো এটা ক্লিপ লৈ থলোঁ আৰু এইফালে সৰু খুৰী আৰু এইফালে মাজু খুৰী আমি চবেই আহিছোঁ চাবলৈ খুবেই ভাল লাগিলে নাই ভিতৰত সোমাই আৰু এইফালে মা কিন্তু মা ভিতৰলৈ নগ'ল তেওঁ বাহিৰতে ৰখি আছে আপুনি নগ'ল যে ভিতৰত